মই এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ভাষা শিক্ষাৰ এটা শ্ৰেণীত উপস্থিত হোৱাৰ সৌভাগ্য হৈছিল বুলি আপোনালোকৰ লগত অৱগত কৰিছোঁ আৰু সেই শ্ৰেণী কোঠাটোৰ এটা পৰিৱেশ আপোনালোকক তেতিয়া আমি এই কাহিনীটোৰ জৰিয়তে দেখুৱাম বুলি আশা কৰিছোঁ। শিক্ষকজনে LSRW তাৰমানে লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং ভাষা শিক্ষাৰ এই কৌশলকেইটা খুব সুন্দৰকৈ জানিছিল আৰু সেইদিনাখনৰ ক্লাছৰুমটোত তেওঁ লিচেনিং আৰু স্পিকিঙৰ শ্ৰৱণ আৰু কথনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক এটা পাঠদান কৰিছিল। গতিকে তেওঁ শিক্ষকজন ময়ে হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰত্যেককে একোটাকৈ ছবি অংকন কৰিবলৈ দিছোঁ। ছবি একোটাকৈ আঁকিবলৈ দিছিলোঁ। তাৰ পৰা তেওঁলোকে বৰ সুন্দৰভাৱে ছবিকেইটা আঁকিলে। আমাৰ এজন ছাত্ৰই সুন্দৰভাৱে এটা বেঙেনা আঁকিছিল। আমাৰ এই ছাত্ৰজন এইজন, তোমাৰ নামটো কি? সকলোকে কোৱা। ধন্যবাদ। তুমি বেঙেনা আঁকিলা নহয় বাৰু? বেঙেনাৰ বিষয়ে তুমি তিনিটা বাক্য কোৱাচোন। বেঙেনাৰ বিষয়ে তুমি তিনিটা বাক্য। বেঙেনাৰ বিষয়ে আৰু বেঙেনা সৰু ডাঙৰ বিভিন্ন আকাৰৰ থাকে আৰু বেঙেনা গুটিৰ পৰা পুলি ওলায় আৰু বেঙেনা পিটিকা কৰিও খাব পাৰি, ভাজিও খাব পাৰি, নহয় নে? ধুনীয়া। তুমি বেঙেনা খাই ভাল পোৱা তাৰমানে? ধুনীয়া হৈছে। তাৰপিছতে অৰুণে তুমি কি আঁকিছিলা? আলু আঁকিছিলা নহয় বাৰু? আলুৰ বিষয়ে তুমি আগলৈ আহা। আলুৰ বিষয়ে তুমি কোৱা। আলু প্ৰধানতঃ আমাৰ দুটা জাতৰ পোৱা যায়। এটা আমি সচৰাচৰ অসমীয়া আলু বুলি কওঁ, আন এটা বোম্বাই আলু বুলি কওঁ। সেইটো এতিয়া মাঘ মাহত যিহেতু খান্দিব, ইয়াৰ পিটিকা কৰি খাব পাৰি, চব্জি বনাই খাব পাৰি বা অন্যান্য পাচলিৰ লগত মিলাই ভাজি খাব পাৰি। আলু খৰালি কালত হয়নে বাৰিষা কালত? খৰালি কালত। খৰালি কালত হোৱা শস্যবিলাক কি বুলি কোৱা হয়? ৰবি শস্য। আৰু বাৰিষা কালত হোৱা শস্যবিলাক কি বুলি কোৱা হয়? খাৰিফ শস্য। ধুনীয়া হৈছে। আলুটো তেওঁ ধুনীয়া আঁকিছে বাৰু। আৰু লগতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা, পৃথিৱীত আলুৰ প্ৰচলন কৰিছিলে ইংলেণ্ডৰ ছাৰ ৱাল্টাৰ ৰেলী বুলি এজনে পৰ্যটক। তেওঁ প্ৰথমতে আয়াৰলেণ্ডত আলু খেতি কৰিছিলে, পৃথিৱীৰ প্ৰথম। কাৰণ তেওঁ দ্বীপৰ পৰা আলু আনিছিলে আৰু এই পৃথিৱীত তেওঁৱেই প্ৰথম আলু খেতি প্ৰচলন কৰিছিলে। সেই বিষয়ে মনত ৰাখিবা। গুগল, তোমালোকৰ ঘৰত যদি ডাঙৰ কোনোবাই মোবাইল চলে, গুগলত চালে ওলাব। তাৰমানে দাদাহঁতক ক'বা, দেউতাহঁতক ক'বা দেই। বাৰু ঠিক আছে, ধন্যবাদ। এতিয়া ৰঙালাওৰ বিষয়ে আমাৰ এওঁ ক'ব। কোৱা, ৰঙালাও তুমি আঁকিছিলা নহয়? ধুনীয়া আছে ৰঙালাও। ৰঙালাও লতাজাতীয় উদ্ভিদ। ৰঙালাও মানে আমি সকাম নিকামত চব্জি হিচাপে আমি ব্যৱহাৰ কৰোঁ বেছিকৈ, মটৰৰ লগত খাই ভাল লাগে। ৰঙালাও আচলতে মিঠা। আজি মধ্যাহ্ন তোমাৰ ৰঙালাও আছে নহয়? হয়, মটৰৰ লগত সুন্দৰ হৈছে। এতিয়া ধ্ৰুৱই তুমি কি আঁকিলা? আম আঁকিলা মানে বাৰু? আমৰ বিষয়ে তুমি কোৱা। আম ফল, এই মানে কোনোবা এটা ছিজনত উৎপন্ন হয়। ধুনীয়া কিছুমান পাওঁ। বেছিভাগ আমাৰ কোনখন যে মানে আমবিলাকৰ নাম, তাৰ ভিতৰত মানে দুবিধমান আমৰ নাম তুমি জানা নেকি বাৰু? বজাৰৰ পৰা বিহাৰৰ পৰা আহে, বিহাৰৰ পৰা আহে। ভাল ভাল নাম আছে আমৰ মানে বাৰু। তেতিয়াহ'লে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। ধন্যবাদ। আম সদায় অমৃতৰ দৰে, গতিকে আম এবিধ অতি সুস্বাদু ফল। ধন্যবাদ। এবাৰ তুমি কি আঁকিছিলা কোৱাচোন? এইটো কি আঁকিলা? কমলা আঁকিছে। কমলা, ধুনীয়া কথা। কমলা খাবলৈ ভাল লাগিছে। আৰু এই বজাৰত আজিকালি ঠাণ্ডা চিজনত মানে দেখিলে আৰু পইচা দি খাবলৈ মন যায় আৰু খায়ো ভাল লাগে। আৰু মানে লৈ যাওঁ আৰু আজিকালি আৰু মানে ঠাণ্ডা চিজনত কমলাৰ দামটো বেছি, 180 টকা। এদিন মানে মই
মানে 50 টকা আনিলোঁ মানে 1 কেজি ল'ম বুলি মানে 50 টকা আনিলোঁ পালোঁ এইটো ঘৰলৈ লৈ গ'লো হয় খাবলৈ ভালেই লাগে ধুনীয়া ভাল হৈছে গতিকে টেঙাজাতীয় ফল বিশেষকৈ জলফাই কমলা এইবিলাক এই ঠাণ্ডা দিনকেইটাত শীতকালত আমাৰ স্কিনবিলাক মানে আমাৰ ছালবিলাক শুকান হয় আৰু ছালৰ কাৰণে প্ৰয়োজনীয় যিখিনি আমাৰ ভিটামিন লাগে মানে তোমালোকে ভিটামিনৰ বিষয়ে পাইছা গতিকে এই কমলা এই টেঙাজাতীয় ফলত থাকে আৰু ঠাণ্ডা দিনত বেছিকৈ আমাৰ উৎপন্ন হয় কমলা নহয়নে বাৰু চিমলা কাশ্মীৰ এইবিলাকত হিমাচল প্ৰদেশ এইবিলাকত কমলা ভালেখিনি উৎপন্ন হয় ভাল কথা তুমি কমলা ভাল খোৱা ভাল ধৰণে আঁকিলা ভাল লাগিছে এতিয়া মই তোমালোকৰ লগতে মই এটা আঁকিলোঁ নহয় জানো মই আঁকিলোঁ পদুম ফুল নহয়নে বাৰু পদুম ফুলৰ আনটা নাম কি পংকজ নহয়নে বাৰু পদুম ফুল তোমাৰ মাটিত হয় নে মাটিত গজে নে পানীত পানীত জলজ উদ্ভিদ নহয়নে বাৰু পানীত বৰ সুন্দৰভাৱে পদুম ফুল ফুলে আৰু পানীত হোৱাৰ কাৰণে তাৰ নাম হ'ল পংকজ নহয়নে বাৰু পংকজ যোগ অজ পংকজ তাৰমানে পানীত য'ত বোকাৰ পৰা উৎপন্ন হয় কিন্তু পদুম ফুলৰ পাতত পানী আৰু বোকা লাগি থাকে জানো পদুম ফুল বা যদিও বোকাৰ মাজত থাকে তথাপিও বৰ সুন্দৰ নহয়নে বাৰু তাত পানী আৰু বোকা কেতিয়াও লাগি নাথাকে যদিও বোকাৰ মাজত পদুম ফুল জন্ম হয় তথাপিও তাত পানী আৰু বোকা তাত লাগি নাথাকে নহয়নে বাৰু গতিকে আমি যিমান বেয়াৰ মাজত থাকিলেও সদায় ভালখিনি আমি গ্ৰহণ কৰিব লাগে ঠিক যেনেধৰণে বোকাৰ মাজত থাকিও পদুম ফুলে অতি সুন্দৰভাৱে নিজৰ সৌন্দৰ্য বিলাই যায় তাৰ পাতখিলাত আমি তোমালোকে গোটেইখিনি ধুনীয়াকৈ তৰকাৰী বনাই একো নাথাকিলে পদুম ফুলৰ পাতত খাব পাৰোঁ হয়নে বাৰু গতিকে ঠিক তেনেধৰণে আমি তাৰ যিটো উপকাৰিতা সেইটো আমি গ্ৰহণ কৰিব লাগে পদুম ফুলৰ দৰে আমি হ'ব লাগে গতিকে আমি পদুম ফুল আমাৰ কাৰণে সেইকাৰণে অতি আদৰৰ অতি সন্মানৰ এবিধ ফুল আৰু বোকাৰ মাজত থাকিও আমি যাতে অতি সুন্দৰ আমি হ'ব পাৰোঁ বা আমি বেয়াৰ মাজত থাকি আমি ভালখিনি আহৰণ কৰিব পাৰোঁ তেনেকুৱা হ'ব লাগে গতিকে আমি সকলোৱে এটা সুন্দৰ ভৱিষ্যত আৰু সুন্দৰভাৱে আমি ভাষা শিকিম বুলি ভাবিলোঁ ভাষা মানে তোমালোকে ধুনীয়াকৈ কথাখিনি কৈছা হয় বাৰু আৰু ভালকৈ ক'ব লাগিব তাৰপিছতে কালিলৈ আৰু তোমালোকৰ শনিবৰীয়া চোৰাত তোমালোকে এই যিটো আমাৰ আকস্মিক বক্তৃতা বুলি কওঁ তোমালোকে এনেধৰণে বেলেগ বেলেগ ধৰণৰ বিষয় দিম আৰু তোমালোকে তাৰ ওপৰত কিছুমান কথা ক'ব লাগিব সেইটোকে কয় আকস্মিক বক্তৃতা গতিকে আজি তোমালোকৰ ট্ৰেইনিং শেষ হৈছে ধন্যবাদ